নমস্কাৰ সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপৰ অন্তৰ্গত পাঠ নম্বৰ 1 2 3 4 5 6 7 8 এই পাঠৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তেনেহ'লে আহা পলম নকৰোঁ মূল ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ পাঠ নম্বৰ 1 পৰিয়াল 1 নম্বৰত আছে চমু উত্তৰ দিয়া ক পৰিয়াল এটা কোনে পৰিচালনা কৰে উত্তৰ পৰিয়াল এটা পৰিয়ালৰ মুৰব্বীজনে পৰিচালনা কৰে খ অনিতাৰ পৰিয়ালৰ সদস্য কেইজন উত্তৰ অনিতাৰ পৰিয়ালৰ সদস্য 9 জন গ অনিতাৰ পৰিয়ালটো কোনটো পৰিয়ালৰ অন্তৰ্গত উত্তৰ লিখা অনিতাৰ পৰিয়ালটো যৌথ পৰিয়ালৰ অন্তৰ্গত ঘ শশাংকুৰ পৰিয়ালটো কি পৰিয়াল উত্তৰ শশাংকুৰ পৰিয়ালটো একক পৰিয়াল 2 নম্বৰত আছে খালি ঠাই পূৰ কৰা মই খালি ঠাইখিনি পূৰ কৰি দিছোঁ তোমালোকে মন দিবা হালধীয়া চিন দিয়াখিনি হ'ল খালি ঠাই ঠিক আছে ক সমাজৰ এটা প্ৰাথমিক গোট হ'ল পৰিয়াল খ পৰিয়াল এটা শৃংখলাবদ্ধভাৱে চলিবৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে নিজা নিজা নীতি নিয়ম থাকে গ শশাংকুৱে ধুনীয়া ছবি আঁকে ঘ শিক্ষয়িত্ৰীয়ে শশাংকুক সাধুকথা ইংগিতেৰে বুজায় 3 নম্বৰ আছে উত্তৰ দিয়া ক একক পৰিয়াল বুলিলে কি বুজা উত্তৰ লিখা যি পৰিয়ালত কেৱল মাক দেউতাকৰ সৈতে তেওঁলোকৰ ল'ৰা ছোৱালী থাকে তেনে পৰিয়ালক একক পৰিয়াল বোলা হয় যিবোৰ পৰিয়ালত মাক দেউতাক থাকে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী থাকে ঠিক আছে বুজাত নিশ্চয় অসুবিধা হোৱা নাই এতিয়া খত কি দিছে চাওঁ খ দিছে শশাংকুৱে কিয় ইংগিতেৰে কথা পাতে উত্তৰ লিখা শশাংকুৱে ভালদৰে কথা ক'ব নোৱাৰাৰ বাবে ইংগিতেৰে কথা পাতে গ যৌথ পৰিয়াল বুলিলে কি বুজা উত্তৰ লিখা যিবোৰ পৰিয়ালত ককাক আইতাক খুৰাক খুৰীয়েক পেহীয়েক মাক দেউতাক আৰু তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে একেলগে থাকে তেনেবোৰ পৰিয়ালক যৌথ পৰিয়াল বোলা হয় বুজি পাইছা ঠিক আছে ঘ শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত কি কৰে উত্তৰ শশাংকুৱে বিদ্যালয়ত লগৰীয়াৰ লগত একেলগে বেঞ্চত বহে পঢ়া শুনা কৰে আৰু নানা ধৰণৰ খেল খেলে 4 তলত দিয়া সদস্যসকলৰ সম্পৰ্ক বিচাৰি উলিয়াই ক অংশৰ লগত খ অংশ মিলোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই মিলাই দিছোঁ তোমালোকে চোৱাচোন দেউতাকৰ ককায়েক কি হ'ব বৰ দেউতা ককাৰ দেউতাক কি হ'ব আজু ককা দেউতাৰ মাক আইতা মাৰ ভাইক মামা দেউতাৰ ভনীয়েক পেহী মাৰ দেউতাক ককা 1 নম্বৰ পাঠত ইমানখিনি আছিল নহয়নে বাৰু এতিয়া আমি যাওঁ 2 নম্বৰ পাঠত 2 নম্বৰ পাঠ উৎসৱ 1 নম্বৰ দিছে উত্তৰ লিখা শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি উত্তৰ আমি জানো এখনে গুৰু নানক জয়ন্তী খ বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে উত্তৰ লিখা বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে গ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে উত্তৰ লিখা অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে ঘ ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয় উত্তৰ হ'ল ওনাম উৎসৱত কাইকটিকালি নৃত্য পৰিৱেশন কৰা হয় ঙ দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি উত্তৰ লিখা দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হ'ল দুৰ্গা পূজা প্ৰথম বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম লিখা উত্তৰ লিখা বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হৈছে ছট পূজা 2 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা ক অংশৰ লগত খ অংশ মিলাব দিছে মই ধুনীয়াকৈ মিলাই দিছোঁ তোমালোকে মন দিবা ক অংশ খ অংশ বিহু অসম বৈশাখী পঞ্জাৱ পোংগল তামিলনাডু ওনাম কেৰেলা গণেশ চতুৰ্থী মহাৰাষ্ট্ৰ ক অংশত আমাৰ উৎসৱৰ নাম দি আছে আৰু এইফালে ক'ত পালন কৰা হয় সেইটো মিলাব দিছে আমাৰ মিলোৱা হৈ গৈছে নহয়নে এতিয়া 3 নম্বৰত চাওঁ কি দিছে 3 নম্বৰ কত দিছে বিহু কেইটা আৰু কি কি
উত্তৰ লিখা বিহু তিনিটা আৰু সেইকেইটা হ'ল বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। খ ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়? উত্তৰ লিখা ফাকুৱা উৎসৱ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য গীত কৰি আনন্দ উপভোগ কৰে। গ বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়? উত্তৰ বুদ্ধদেৱ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। বুদ্ধদেৱৰ জন্ম সিদ্ধি লাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেয়ে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পবিত্ৰ দিনৰূপে বৌদ্ধ ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমা পালন কৰে। ঘ ঈদ কেইটা আৰু কি কি? উত্তৰ ঈদ দুটা, ঈদ উল ফিতৰ আৰু ঈদ উজ জোহা। ঙ দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়? উত্তৰ লিখা দশেৰা উৎসৱত ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়। 5 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক গুৰু নানক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। শুদ্ধ নে অশুদ্ধ? শুদ্ধ নহয়, গতিকে আমি অশুদ্ধ লিখি দিম। ঠিক আছে। খ ওনাম উৎসৱ কেৰেলাত ধৰ্ম নিৰপেক্ষভাৱে পালন কৰা হয়। শুদ্ধ নে? শুদ্ধ হয়নে বাৰু? গতিকে আমি উত্তৰত শুদ্ধ লিখিম। গ ছট পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়। শুদ্ধ নে? শুদ্ধ। এতিয়া আহা পাঠ নম্বৰ 3 পানী। 1 নম্বৰ দিছে উত্তৰ লিখা। ক পানীৰ উৎসসমূহ কি কি? উত্তৰ লিখা পানীৰ উৎসসমূহ হ'ল সাগৰ, মহাসাগৰ, নদী, স্ৰোত, জান-জুৰি, পুখুৰী, খাল বিল, ভূগৰ্ভ আদি। ঠিক আছে। ইয়াৰ উপৰিও ওখ পৰ্বতৰ শীতল অঞ্চলতো বৰফ হিচাপে পানী পোৱা যায়, নহয়নে বাৰু? খ ভূগৰ্ভত পানী নাটনি হ'ব পৰা দুটা কাৰণ লিখা। উত্তৰ লিখা ভূগৰ্ভত পানী নাটনি হ'ব পৰা দুটা কাৰণ হৈছে গছ গছনিৰ সংখ্যা কমি অহা, মানে খৰালি কালত বৰষুণ একেবাৰে কম হোৱাৰ বাবেও কেতিয়াবা ভূগৰ্ভত পানী নাটনি হ'ব পাৰে, হয়নে বাৰু? গ বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয়? আমি জানোৱে ডাৱৰ বুলি কয়, হয়নে? গতিকে লিখি দিয়া বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক ডাৱৰ বুলি কোৱা হয়। ঘ কুঁৱাৰ পানীৰ উৎস কি? উত্তৰ লিখা কুঁৱাৰ পানীৰ উৎস হৈছে ভূগৰ্ভ। ঙ নৈ, হ্ৰদ, সাগৰ, জান-জুৰিত পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? উত্তৰ লিখা নৈ, হ্ৰদ, জান-জুৰিৰ পানীক সূৰ্যৰ তাপে ভাপলৈ পৰিৱৰ্তন কৰে। 2 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিবলৈ কৈছে। ক পুখুৰীৰ পানীৰ উৎস হৈছে ভূগৰ্ভৰ পানী, ভূপৃষ্ঠৰ পানী। পুখুৰীৰ পানী সেইটো ভূগৰ্ভৰ পানী নে ভূপৃষ্ঠৰ পানী, হয়নে? আমাৰ উত্তৰটো কি হ'ব? ভূপৃষ্ঠৰ পানী। গতিকে আমি ভূপৃষ্ঠত ৰাইট চিন দিম। খ বৰষুণৰ পানী মাটিৰে নিগৰি দমকলেৰে ভূগৰ্ভ পায়। কেনেকৈ পায়গৈ বৰষুণৰ পানীবোৰ? মাটিৰে নিগৰি পিনে ভূগৰ্ভ পায়গৈ, নহয়নে বাৰু? ঠিক আছে। গ পকী ঠাইৰে মাটিৰে পানী সহজে নিগৰি ভূগৰ্ভলৈ যাব পাৰে। উত্তৰ মাটিৰে। ঘ শিল বৰষুণত শিল বৰফ থাকে। শিল বৰষুণত কি থাকে? বৰফ থাকে, হয়নে বাৰু? যদিও দেখাত সেইবোৰ শিল নিচিনা, আচলতে সেইবোৰ পানী গোট মাৰি বৰফ হোৱা, হয়নে বাৰু? গতিকে আমি ইয়াত বৰফটো শুদ্ধ দিম। 3 নম্বৰ খালী ঠাই পূৰ কৰা। খালী ঠাইখিনি মই পূৰ কৰি দিছোঁ, তোমালোকে মন কৰা। ক দমকলৰ পানীৰ উৎস হৈছে ভূগৰ্ভ, হয়নে? খ পৰ্বতৰ শীতল অঞ্চলত পানী বৰফ হিচাপে থাকে। গ সাগৰৰ পানী লুণীয়া। 4 নম্বৰ ভূগৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ ভূগৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা হৈছে গছ গছনি ৰোপণ কৰা আৰু লিখা মুকলি পথাৰ, পিটনি আদি সংৰক্ষণ কৰা। ঠিক আছে। 5 নম্বৰ সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি? উত্তৰ লিখা সাগৰৰ পানী লুণীয়া হোৱাৰ বাবে ইয়াক পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি। 6 ভূগৰ্ভৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ ভূগৰ্ভৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, যেনে মানুহৰ ঘৰুৱা
কামৰ লগতে খোৱা পানী হিচাপেও আমি পানী ব্যৱহাৰ কৰোঁ খেতি পথাৰত দিয়া হয় হয়নে বাৰু বিভিন্ন ঔদ্যোগিক কামত ব্যৱহাৰ কৰা হয় হয়নে এতিয়া চাওঁ 7 নম্বৰত কি দিছে শিল বৰষুণ আৰু বৰষুণৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে উত্তৰ লিখা শিল বৰষুণ আৰু বৰষুণৰ মাজত পাৰ্থক্য হ'ল শিল বৰষুণত বৰষুণ হিচাপে পৃথিৱীত বৰফ পৰে আনহাতে বৰষুণত পৃথিৱীত পানী পৰে নহয়নে বাৰু ঠিক আছে পাঠ নম্বৰ 4 ৰাষ্ট্ৰীয় দিৱস 1 নম্বৰত কৈছে উত্তৰ লিখা ক ভাৰতৰ জাতীয় পতাকাখনক কিয় ত্ৰিৰংগ পতাকা বুলি কোৱা হয় উত্তৰ ভাৰতৰ জাতীয় পতাকাখনৰ 3টা ৰং থকাৰ বাবে ত্ৰিৰংগ পতাকা বুলি কোৱা হয় খ জাতীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ উত্তৰ লিখা জাতীয় প্ৰতীকৰ মোহৰটো আমি চৰকাৰী কাগজপত্ৰ ডাক টিকট পোষ্টকাৰ্ড আদিত ব্যৱহাৰ কৰাটো বাধ্যতামূলক গ ভাৰতবৰ্ষই কোন তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে উত্তৰ তোমালোকে জানাই লিখা ভাৰতবৰ্ষই 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰে ঘ জাতীয় পতাকাখন ব্যৱহাৰৰ 3টা নিয়ম লিখিবলৈ কৈছে উত্তৰ লিখা জাতীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম হৈছে 1 নম্বৰ জাতীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো সদায় ওপৰত থাকিব লাগে সূৰ্য উদয় হোৱাৰ পিছত পতাকাখন উত্তোলন কৰিব লাগে আৰু সূৰ্য অস্ত যোৱাৰ আগত নমাব লাগে 3 নম্বৰ সভাকক্ষ বা সভাথলীত বক্তাৰ সোঁফালে জাতীয় পতাকাখন থাকিব লাগে ঠিক আছে আমাক 3টা লিখিবলৈ কৈছে আমি লিখি দিলোঁ ঙ জাতীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম লিখা উত্তৰ লিখা জাতীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম হৈছে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস 2 নম্বৰ জাতীয় পতাকাৰ ৰংকেইটাই কি বুজায় ক অংশৰ লগত খ অংশ মিলোৱা সেউজীয়া কৃষি আৰু প্ৰগতিৰ প্ৰতীক মই মিলাই দিছোঁ তোমালোকে মন কৰিবা বগা সত্য আৰু শান্তিৰ প্ৰতীক গেৰুৱা ত্যাগ দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক গাঢ় নীলা আকাশ আৰু সমুদ্ৰক বুজায় ঠিক আছে 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা খালী ঠাইখিনি মই পূৰ কৰি দিছোঁ তোমালোকে মন কৰিবা ক মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয় খ জৱাহৰলাল নেহৰু শিশুসকলৰ মাজত নেহৰু খুৰা বুলি পৰিচিত গ 26 জানুৱাৰীত গণতন্ত্ৰ দিৱস পালন কৰা হয় ঘ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় ঙ আমাৰ জাতীয় প্ৰতীকটো অশোক স্তম্ভ বোলে পাঠ নম্বৰ 5 বায়ু 1 নম্বৰত আছে উত্তৰ লিখা ক বায়ুত থকা প্ৰধান গেছবোৰ কি কি উত্তৰ বায়ুত থকা প্ৰধান গেছবোৰ হ'ল অক্সিজেন গেছ কাৰ্বন ডাই অক্সাইড গেছ আৰু নাইট্ৰজেন ঠিক আছে খ বায়ু প্ৰদূষিত হোৱাৰ 3টা কাৰণ লিখা উত্তৰ বায়ু প্ৰদূষিত হোৱাৰ 3টা কাৰণ হ'ল গেলা পচা জাবৰ জোথৰ মৰা জীৱ জন্তু আদিৰ পৰা ওলোৱা দুৰ্গন্ধ 2 নম্বৰত লিখা মটৰ গাড়ী আৰু কল কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আৰু গেছে বায়ু প্ৰদূষিত কৰে 3 নম্বৰ আতচবাজি বা ফটকা জ্বলালেও বায়ু প্ৰদূষিত হয় গ বায়ু প্ৰদূষিত নহবলৈ কি কি ব্যৱস্থা ল'ব পাৰি উত্তৰ বায়ু প্ৰদূষিত নহবলৈ ল'ব পৰা ব্যৱস্থাসমূহ হ'ল 1 নম্বৰত লিখা গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণত ৰোধত সহায় কৰিব পাৰি 2 নম্বৰত লিখা মৰা জীৱ-জন্তু আদি গাঁতত পুতি পিনে আমি প্ৰদূষণ ৰোধ কৰিব পাৰোঁ নহয়নে বাৰু এনে আমি যদি য'ত পেলাই দিওঁ তাৰপৰা গোন্ধ ওলাব হয়নে গেলি পচি যাতে গোন্ধ ওলাব তাৰপৰা বায়ু প্ৰদূষণ হয় গতিকে আমি কি কৰিম মাটি খান্দি তাত পুতি দিম হয়নে ঠিক আছে 3 নম্বৰ গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি প্ৰদূষণ কিছু পৰিমাণে হ'লেও ৰোধ কৰিব পাৰি হয়নে গাড়ী মটৰৰ ধোঁৱাবোৰে বায়ু প্ৰদূষণ কৰে গতিকে আমি গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰিও বায়ু প্ৰদূষণৰ পৰা বচাব পাৰোঁ ঘ ৰোগৰ বীজাণু বায়ুমণ্ডললৈ কেনেকৈ বিয়পে উত্তৰ লিখা মানুহে হাঁচি কাহ মাৰিলে বায়ুমণ্ডললৈ ৰোগৰ বীজাণু বিয়পি পৰে ঙ বায়ুত থকা কোনবিধ গেছ আমাৰ আটাইতকৈ প্ৰয়োজনীয় উত্তৰ লিখা বায়ুত থকা আমাৰ আটাইতকৈ প্ৰয়োজনীয় গেছবিধ হ'ল অক্সিজেন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অক্সিজেন লৈ জীয়াই থাকোঁ মানে অক্সিজেন গেছ যদি নহয় আমি উশাহত অক্সিজেন গেছ লওঁ আৰু যদি অক্সিজেন গেছ নাথাকে আমি উশাহ লোৱাত কষ্ট পাই আমি জীয়াই থাকিব নোৱাৰিম ঠিক আছে 2 নম্বৰ
তলৰ শুদ্ধ বাক্যবোৰত শুদ্ধ আৰু অশুদ্ধ বাক্যবোৰত কি কৰিব লাগে শুদ্ধকৈ লিখা ক জাবৰ জোথৰবোৰ য'তে ত'তে পেলাব লাগে বুলি কৈছে লাগে নালাগে নালাগে হয়নে গতিকে আমি উত্তৰটো লিখিম জাবৰ জোথৰবোৰ য'তে ত'তে পেলাব নালাগে ঠিক আছে লাগে বুলি আছিল না ভুল কি আছিল আমি শুদ্ধ কৰি দিলোঁ খ প্লাষ্টিকৰ বস্তু পচন সাৰৰ গাঁতত পেলাব লাগে লাগে নালাগে প্লাষ্টিকৰ বস্তুবোৰ নালাগে হয়নে গতিকে আমি উত্তৰ লিখি দিম প্লাষ্টিকৰ বস্তু পচন সাৰৰ গাঁতত পেলাব নালাগে গছ গছনি বেছিকৈ ৰুই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰিনে পাৰি গতিকে আমি এইটো শুদ্ধ বুলি লিখি দিম নতুবা ৰাইট চিন দিলেও হ'ব কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰেনে কৰে হয়নে গতিকে আমি এইটো ৰাইট চিন বা শুদ্ধ লিখি দিম জাবৰ জোথৰবোৰ পুৰিলে বায়ুত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ে হয়নে বাৰু এইটো শুদ্ধ গতিকে আমি শুদ্ধ বুলি লিখি দিলোঁ 3 নম্বৰ ক অংশৰ লগত খ অংশ আস্তানি মিলাবলৈ কৈছে মই মিলাই দিছোঁ তোমালোকে চোৱা ক অংশ আৰু খ অংশ মই মিলাই দিছোঁ গছ গছনিয়ে বায়ু প্ৰদূষণ মুক্ত কৰি ৰখাত সহায় কৰে জাবৰ জোথৰ পুৰিলে বায়ুত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পায় হাঁওফাঁওৰ বিভিন্ন ৰোগ প্ৰদূষণৰ বাবে হয় হাঁচি কাহ আদিয়ে বায়ুত ৰোগৰ বীজাণু বিয়পায় অক্সিজেন গেছে জুই জ্বলাত সহায় কৰে 4 নম্বৰ শুদ্ধকৈ লিখা ক ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে শোধন কৰা মানে বিশুদ্ধ কৰা কোনটো শুদ্ধ হ'ব ৰাসায়নিক কীটনাশক দ্ৰব্যই বায়ু প্ৰদূষণ কৰে হয়নে শোধন কৰাটো নহ'ব আমি এইটো লিখিলে হ'ল এনেধৰণে লিখি দিবা খ গছৰ পৰি থকা পাত পুতি পেলাব লাগে কোনটো শুদ্ধ গছৰ পৰি থকা পাত পুতি পেলাব লাগে হয়নে পুৰি দিলে তাৰপৰা কাৰ্বন ডাই গেছ ওলাব হয়নে গতিকে সেইটো কাৰ্বন ডাই গেছে কি কৰিব আমাৰ বায়ু প্ৰদূষণ কৰে সেইকাৰণে আমি পুতি থ'ব পাৰোঁ হয়নে পচন সাৰো প্ৰস্তুত কৰিব পাৰোঁ পচন সাৰৰ গাঁত খান্দি পিনে আমি সেইবোৰতে জাবৰ জোথৰ গছৰ পাতবোৰ পেলাই দিব পাৰোঁ ঠিক আছে বায়ুত থকা অক্সিজেন কাৰ্বন ডাই অক্সাইড উশাহ লোৱাত ব্যৱহাৰ হয় বায়ুত থকা কোনবিধ গেছ আমি উশাহত লওঁ অক্সিজেন হয়নে গতিকে লিখি দিয়া বায়ুত থকা অক্সিজেন উশাহ লোৱাত ব্যৱহাৰ হয় গছ গছনি কটাৰ ফলত বায়ু প্ৰদূষণ ৰোধ বৃদ্ধি হয় গছ গছনি কাটিলে কি হ'ব প্ৰদূষণ কমিব নে বাঢ়িব বাঢ়িব গতিকে আমি লিখি দিম বৃদ্ধি হয় বায়ুত থকা কাৰ্বন ডাই অক্সাইডে জুই জ্বলাত নুমুৱাত সহায় কৰে কাৰ্বন ডাই অক্সাইড কি হ'ব জুই জ্বলাত নে নুমুৱাত কাৰ্বন ডাই অক্সাইড গেছে জুই নুমুৱাত সহায় কৰে পাঠ 6 উদ্ভিদ আৰু পৰিৱেশ 1 নম্বৰ দিছে উত্তৰ লিখা ক উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ক'ৰ পৰা পানী পায় উত্তৰ লিখা উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ পানী মাটিৰ পৰা পায় খ উদ্ভিদৰ কোন অংশই মাটিৰ পৰা পানী শুহি লয় উত্তৰ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী শুহি লয় উদ্ভিদৰ পাতৰ কাম কি উত্তৰ উদ্ভিদৰ পাতৰ কাম হৈছে খাদ্য প্ৰস্তুত কৰা কি কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল উত্তৰ উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্য আৰু প্ৰাণীয়ে উশাহ নিশাহ লোৱাৰ কাৰ্যত প্ৰাণী আৰু উদ্ভিদ পৰস্পৰে ওপৰত নিৰ্ভৰশীল গছে মাটিৰ পৰা পানীৰ লগতে আৰু কি শুহি লয় উত্তৰ গছে মাটিৰ পৰা পানীৰ লগতে খনিজ লৱণ শুহি লয় প্ৰথম উদ্ভিদে কেনেকৈ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে উত্তৰ লিখা পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয় আকৌ নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে ইয়াৰ ফলত বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ একে থাকে এনেকৈ উদ্ভিদে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে 2 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ দিয়া ক উদ্ভিদে নিজে নিজৰ আহাৰ তৈয়াৰ কৰিব নোৱাৰে পাৰেনে নোৱাৰে একমাত্ৰ উদ্ভিদে পাৰে হয়নে গতিকে অশুদ্ধ ঠিক আছে খ যধে মধে গছ কটা অনুচিত যধে মধে গছ কাটিব লাগেনে নালাগে হয়নে বাৰু সেইকাৰণে অনুচিত বুলি কৈছে গতিকে এইটো শুদ্ধ ঠিক আছে উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা নকৰে বুলি কৈছে শুদ্ধনে
অশুদ্ধ কৰে নহয়নে বাৰু ঠিক আছে 3 নম্বৰ খালী ঠাই পূৰ কৰা কৈছে খালী ঠাই পূৰখিনি মই কৰি দিছোঁ তোমালোকে মন দিবা ক সূৰ্যৰ পোহৰত পাতে আহাৰ প্ৰস্তুত কৰে খ পাতত হৰিতকণা থকাৰ বাবে এইবোৰ সেউজীয়া বৰণৰ হয় গ উদ্ভিদক জীয়াই থাকিবলৈ আৰু ডাঙৰ দীঘল হ'বলৈ কি লাগে আহাৰ লাগে ঘ পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয় ঙ বেছিকৈ গছ-গছনি ৰুব লাগে 4 নম্বৰ উদ্ভিদে আহাৰ কেনেকৈ তৈয়াৰ কৰে সুধিছে উত্তৰ উদ্ভিদৰ শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয় সূৰ্যৰ পোহৰত পাতে এই পানী আৰু বায়ুৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে 5 নম্বৰ 7 জীৱ আৰু পৰিৱেশ 1 নম্বৰ দিছে উত্তৰ লিখা ক কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে উত্তৰ খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে খ পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল'ব লাগে উত্তৰ পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে সেয়ে আমি সিহঁতৰ যত্ন ল'ব লাগে গ কোন কোন প্ৰাণী পৰা আমি কি খাদ্য পাওঁ সেয়া লিখিবলৈ কৈছে আমি লিখি দিওঁ আমি লিখিম উত্তৰ আমি বিভিন্ন প্ৰাণীৰ পৰা বিভিন্ন খাদ্য পাওঁ গৰু ম'হ ছাগলীৰ পৰা আমি গাখীৰ পাওঁ হয়নে হাঁহ মুৰ্গীৰ পৰা আমি কণী পাওঁ আৰু ছাগলী মুৰ্গী হাঁহ পাৰৰ পৰা আমি মাংসও পাওঁ নহয়নে গতিকে এনেধৰণে লিখি দিলে হ'ল আমি কোনবিধ প্ৰাণীৰ পৰা কি পাওঁ ঠিক আছে ঘ খাদ্য শৃংখল বুলিলে কি বুজা উত্তৰ খাদ্যৰ বাবে এটা প্ৰাণী আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াটোকে খাদ্য শৃংখল বুলি কোৱা হয় ঙ গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম লিখা উত্তৰ গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম হ'ল ঘি পনীৰ মাখন দৈ আদি ঢেৰ আছে তোমালোকে দুটা লিখি দিলে হ'ল 2 নম্বৰ তলত দিয়া নামবোৰৰ পৰা খাদ্য শৃংখল সাজা ক গৰু ঘাঁহ বাঘ ঠিক আছে আমি এতিয়া প্ৰথমতে কোনটো লিখিম ঘাঁহ হয়নে এনেকুৱা চিন্তা দি দিয়া তাৰপিছত গৰু লিখি দিয়া তাৰমানে কি হ'ল ঘাঁহক গৰুৱে খায় ঠিক আছে আকৌ এনেকৈ এডাল চিন দি পিনে বাঘ লিখি দিয়া হয়নে তো কি হ'ব আমি বুজি পাম যে ঘাঁহক গৰুৱে খায় গৰুক বাঘে খায় ঠিক আছে এনেধৰণে আমি লিখিব পাৰোঁ এইটো কি হ'ল খাদ্য শৃংখল ঠিক আছে খ গছৰ পাত ভেকুলী ফৰিং আমি প্ৰথমতে গছৰ পাত লিখোঁ তাৰপিছত ফৰিং তাৰপিছত ভেকুলী ঠিক আছে তাৰমানে গছৰ পাতক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় গ শিয়াল কেঁচু হাঁহ প্ৰথমতে কি লিখিম কেঁচু লিখিম কেঁচু কোনে খায় হাঁহে খায় গতিকে হাঁহ লিখিলোঁ তাৰপিছত শেষত শিয়াল লিখি পিনে আমি এনেকৈ লিখি দিলোঁ ঠিক আছে ঘ সাপ এন্দুৰ চিলনী এন্দুৰ লিখি পিনে আমি চিলনী লিখিম তাৰপিছত সাপ লিখিম ঠিক আছে হৈ গ'ল 3 নম্বৰ খালী ঠাই পূৰ কৰা খালী ঠাইখিনি মই পূৰ কৰি দিছোঁ তোমালোকে মন দিবা ক বায়ু পানী মাটি উদ্ভিদ আৰু প্ৰাণীক লৈ আমাৰ পৰিৱেশ গঠিত হৈছে খ উদ্ভিদে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে গ ফৰিঙে সৰু সৰু ঘাঁহ খায় ঘ পোহনীয়া প্ৰাণীক আমি যত্ন ল'ব লাগে ঙ হাতীয়ে এসাবিধ কাঠ কঢ়িয়ায় 4 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা ক প্ৰাণীয়ে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে কোনে কৰে নিজৰ আহাৰ নিজে তৈয়াৰ উদ্ভিদে কৰে গতিকে আমি শুদ্ধটো উদ্ভিদ গতিকে আমি লিখিম উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে খ খাদ্যৰ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে কিহৰ কাৰণে খাদ্যৰ বাবে বাসস্থানৰ বাবে কিহৰ কাৰণে খাদ্যৰ কাৰণে তো আমি লিখিম খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে গ প্ৰাণীবোৰে পৰিৱেশৰ ক্ষমতা ৰক্ষা কৰে উত্তৰ হ'ব প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে ঘ বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজী দিব লাগে নালাগে উত্তৰটো হ'ব লাগে হয়নে নিদিলে বিভিন্ন বেমাৰ আজাৰত সেই আমাৰ পোহনীয়া প্ৰাণীবোৰ পৰিব পাৰে হয়নে বাৰু 5 নম্বৰ ক অংশত খ অংশ মিলাব লাগে মই মিলাই দিছোঁ তোমালোকে মন দিবা
তৃণভোজী প্ৰাণীক মাংসভোজী প্ৰাণীয়ে খায়। প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। পোহনীয়া প্ৰাণীবোৰে আমাক সহায় কৰে। কাউৰী চিলনীয়ে পৰিৱেশ পৰিষ্কাৰ কৰে। 8 নম্বৰ 8 ভিন ভিন পৰিৱেশৰ উদ্ভিদ। 1 নম্বৰ উত্তৰ লিখা। ক পৰিৱেশৰ তাৰতম্য হোৱা 3টা কাৰণ লিখা। উত্তৰ পৰিৱেশৰ তাৰতম্য হোৱাৰ 3টা কাৰণ হ'ল বৰষুণ, উষ্ণতা আৰু উচ্চতা। খ সৰল গছ কোন অঞ্চলত পোৱা যায়? উত্তৰ পাৰ্বত্য অঞ্চলত সৰল গছ পোৱা যায়। গ মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদৰ নাম। উত্তৰ কেকটাছ। ঘ কেকটাছ জাতীয় উদ্ভিদৰ গঠন কেনেকুৱা? উত্তৰ কেকটাছ জাতীয় উদ্ভিদৰ গা গছ মঙহাল। ইহঁতৰ পাত প্ৰায় নাথাকে। পাতৰ সলনি গা গছ কাঁইটেৰে ভৰি থাকে। ঙ অতি শীতল অঞ্চলত হোৱা দুবিধ উদ্ভিদৰ নাম লিখা। উত্তৰ লিখা ওক আৰু দেৱদাৰু। ঠিক আছে। প্ৰথম চ অৰণ্যত কেনেধৰণৰ উদ্ভিদ পোৱা যায়? উত্তৰ অৰণ্য অঞ্চলত ওখ গা গছ শকত আৰু অধিক ঠাল ঠেঙুলিযুক্ত বৃক্ষজাতীয় উদ্ভিদ পোৱা যায়। পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গঠন কেনেকুৱা? উত্তৰ পাৰ্বত্য অঞ্চলত হোৱা উদ্ভিদবোৰৰ গা গছ কোমল আৰু অধিক ঠাল ঠেঙুলিযুক্ত আৰু পাতবোৰ বেজীৰ দৰে জোঙা হয়। জ তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ কেনেকুৱা? উত্তৰ তৃণভূমি অঞ্চলবোৰ বৃহৎ এলেকা জুৰি দীঘল দীঘল ঘাঁহেৰে ভৰা আৰু মাজে মাজে ওখ গছো থাকে। ঝ পাৰ্বত্য অঞ্চলৰ কোন অংশত উদ্ভিদৰ সংখ্যা বেছি? উত্তৰ পাৰ্বত্য অঞ্চলৰ নামনি অংশত উদ্ভিদৰ সংখ্যা বেছি। নিয় কেকটাছে অতিৰিক্ত পানী ক'ত সঞ্চয় কৰি ৰাখে? উত্তৰ কেকটাছে অতিৰিক্ত পানী গা গছত সঞ্চয় কৰি ৰাখে। 3 নম্বৰ ক অংশৰ লগত খ অংশ মিলাবলৈ কৈছে। মই মিলাই দিছোঁ, মন কৰিবা। মৰুভূমি অঞ্চলৰ উদ্ভিদবোৰ গা গছ মঙহাল আৰু কাঁইটেৰে ভৰা। পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰ পাতবোৰ বেজীৰ দৰে জোঙা। তৃণভূমি অঞ্চল বহু এলেকা জুৰি দীঘল দীঘল ঘাঁহ থাকে। অৰণ্য অঞ্চল ডাঠ গছ গছনিৰে পূৰ্ণ। মেৰু অঞ্চল মছ তৃণজাতীয় উদ্ভিদ আদি গজে। 3 নম্বৰ খালী ঠাই পূৰ কৰা। মই খালী ঠাইখিনি পূৰ কৰিছোঁ, তোমালোকে মন কৰিবা। ক পানীৰ অভাৱৰ বাবে মৰুভূমিত গছ গছনি অতি কম। খ কেকটাছৰ গা গছ কাঁইটীয়া হোৱাৰ বাবে প্ৰাণীয়ে সহজে খাব নোৱাৰে। গ পাৰ্বত্য অঞ্চলৰ উদ্ভিদবোৰৰ গা গছ কোমল। ঘ বৰষুণ, উষ্ণতা, উচ্চতা আদিয়ে পৰিৱেশৰ তাৰতম্য ঘটায়। ঙ পৰ্বতবোৰৰ ওপৰলৈ ক্ৰমে উদ্ভিদৰ সংখ্যা কমি আহে। প্ৰথম চ মেৰু অঞ্চলত গৰম কালত নানা ৰং বিৰঙৰ ফুল ফুলে। 4 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ দিবলৈ কৈছে। ঠিক আছে। ক সৰল গছৰ গা গছ টান। শুদ্ধ নে অশুদ্ধ? সৰল গছৰ গা গছ টান নহয়, মানে অশুদ্ধ। খ দেৱদাৰু মৰুভূমি অঞ্চলৰ উদ্ভিদ। অশুদ্ধ। গ অতি শীতল অঞ্চলত বৰফ গলিলে তৃণজাতীয় উদ্ভিদ গজে। শুদ্ধ। ঘ তৃণভূমি অঞ্চলৰ উদ্ভিদবোৰ ঠাল ঠেঙুলিযুক্ত। উত্তৰ অশুদ্ধ। পৃথিৱীৰ সকলো ঠাইত একে ধৰণৰ উদ্ভিদ পোৱা যায়। উত্তৰ অশুদ্ধ। হয়নে? সকলো ঠাইতো একে ধৰণৰ উদ্ভিদ পোৱা নাযায়। 5 নম্বৰ পৰ্বতৰ একেবাৰে ওপৰৰ অংশত গছ গছনি সংখ্যা কম কিয়? কিয় কম সেইটো লিখিবলৈ কৈছে। উত্তৰ লিখা পৰ্বতৰ একেবাৰে ওপৰৰ অংশ বা নামনি অংশতকৈ তুলনামূলকভাৱে শীতল আৰু বৰফেৰে ঢাক খাই থাকে। হয়নে বাৰু? বেছি ঠাণ্ডা হয় আৰু বৰফ থাকে যে, হয়নে? এইবাৰ পাঠ নম্বৰ 9 গছ গছনিৰ সংখ্যা কম।